So guys, hey guys, welcome back to my YouTube channel Kunal Vlog. So আমি আজি গৈ আছো এটা নতুন জায়গা এক্সপ্লোৰ কৰিবৰ কাৰণে জায়গাখিনি মগা বুলি কয় না মগা যাই আছো মগাত একটা নতুনকৈ ৰিজৰ্ট এখন খুলিছে তো তাতে অকমান যাই আছো হবিয়াক আপোনালোকক দেখাই আছো তো ভিডিঅ'টো শেষলৈকে চাই থাকিব উপস্থিত মৌগাঁও অঞ্চলত এখন ধুনীয়াকৈ ৰিজৰ্ট খুলি আছে বৰ্তমানলৈকে অপেনিং হোৱা নাই যিহেতু কাম কৰি আছে কাম চলাই আছে তো হবিয়াক মই গোটেইখিনি কৈছোঁ আপোনালোকক কেতিয়া অপেনিং হ'ব কি হ'ব তো আহক ভিডিঅ'টো মই আৰম্ভ কৰোঁ খুব সুন্দৰকৈ বনাই আছে তো অপেনিং এতিয়া হোৱা নাই জাষ্ট মই আপোনালোকক দেখাইছোঁহে অপেনিং হ'লে আৰু এটা ভিডিঅ' পাব আপোনালোকে তো মই আজি জাষ্ট আহিছোঁহে মানে কিমানখিনি কাম আগবাঢ়িছে তাকে চাবৰ কাৰণে আহিছোঁ তো সম্পূৰ্ণ অপেনিং যেতিয়া হ'ব তেতিয়া আপোনালোকক আৰু এটা ব্লগ দিম তো আপোনালোকে আহিব পাৰিব চাওক ইয়াতে সৰু চলি খেলা বস্তু থৈ দিছে বঢ়িয়াকৈ বনাই এইটো খেলিব পাৰিব এইটো বৃহৎ এৰিয়া লৈছে গোটেই মোটামুটি বহুতখিনি ডাঙৰ এৰিয়া এইফালে খেলাৰ কাৰণে ঠাইও আছে তো এবাৰ এইফালে দেখাইছোঁ চাওক ৰুদ্ৰগতিত কাম চলি আছে ফেব্ৰুৱাৰীত অপেনিং দিব বুলি কৈছে বিয়াক দাদা এখন অপেনিং কেতিয়া হ'ব এখন অপেনিং হ'ব এই ফেব্ৰুৱাৰীৰ ভিতৰতে হ'ব ফেব্ৰুৱাৰীৰ ভিতৰতে হ'ব বৰ্তমানলৈকে তাৰিখটো মানে ঠিক কৰা নাই না তো আপোনাৰ কাম চলি আছে ঠিকে কাম মানে এই কিবা অকমানৰ কাৰণে মানে মানুহখিনি বিয়া ওচৰতে আছে সেইটো কাৰণে আহিব পৰা নাই মুঠতে কালি পিছৰ পৰা একদম মানে তীব্ৰ গতিত কাম লাগিব আৰু ইয়াতে জাগাখিনিৰ নামটো কি আপুনি জনাই দিব 1 নম্বৰ বটাবাৰী বুলি কয় এইখিনি আচ্ছা দাদা ৰিজৰ্টখনৰ নামটো এতিয়ালৈকে দিয়া নাই ৰিজৰ্টখনৰ নাম KORDOI KORDOI ৰিজৰ্ট বুলি না তো ঠিক আছে আমি ফেব্ৰুৱাৰীত আকৌ আহিব লাগিব যিহেতু ধন্যবাদ এইফালে দাদাই কাম কৰি আছে এইফালে ভাইটি এজন খুব সুন্দৰভাৱে ফুলত পানী দি আছে আৰু বাকীখিনি কৈ দিয়ক আৰু ইয়াতে প্ৰায় বনাইছে ইয়াতে থাকিব পাৰিব ইয়াতে 4টা ৰুম মানে থাকা ব্যৱস্থা হ'ব খোৱা লোৱা থাকা সব ব্যৱস্থা হ'ব ভাল লাগিল আমাৰো আহি এলেকা লৈ এটা ভাল এইটো বৰ্তমান টিকেট কাউণ্টাৰ হ'ব বাৰু তো মানে এইটো আপোনালোকৰ এইটো হৰ্স ৰাইডিঙো হ'ব না
ৰাইডিং মানে বাচ্চাকেইটা ঘূৰা ঘূৰি বাচ্চাকেইটাৰ কাৰণে হ'ব। কাৰণে ন তো এইফালে আছে হৰ্চটো চাওক, এই হৰ্চ ৰাইডিঙো কৰাব বোলে। কি লোকেশ্যন বে ভাই, পুৰা মেন ভাৰ্চেছ ৱৰ্ল্ডৰ নিচিনা। বিয়াৰ গিলছ মজা মজা, ইয়াতকে আৰু উপভোগ কৰা মজা ক'ত পাবা। একবাৰে নিশ্চয় আহিম। ধামাকা ব্লগ এটা হ'ব। আজি দিলোঁ জাষ্ট এইটো দি থৈ দিলোঁ, মানে চিনাকিটো দি থৈ দিলোঁ যে ইয়াতে এখন ৰিজৰ্ট হৈছে ধুনীয়াকৈ, তাৰ কাৰণে চিনাকি দি দিলোঁ। তো আহিব। তো গাইজ সম্পূৰ্ণ ভিউটো চালোঁ, ভালে লাগিল গোটেইখিনি। তো অপেনিং দিনাখনো আহিব লাগিব। তো আপোনালোকক আজি জাষ্ট এইখিনিয়ে দেখালোঁ। তো যদি ভিডিঅ' চাই ভাল লাগিছে তো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু নতুনবোৰে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ এৰিছোঁ, ধন্যবাদ, বাই বাই।